हेलो फ्रेंड्स की खबर आशा करो সকলো ভালে আছে। আজি আৰু এটা ভিডিঅ'ৰ সৈতে মই আফজল। 2 দিন ধৰি সোশ্যাল মিডিয়াত ভাইৰেল হৈছে ৰূপজ্যোতি কৰ্মীৰ মুখৰ ভাষ্য। অসম বিধানসভাৰ সদস্য ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কোৱা কথাখিনি আপোনালোকক প্ৰথমে দেখুৱাম, তাৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিম। সৰ্বতকৈ ধুনীয়া আৰু মন্দিৰ এটা তাত নিৰ্মাণ হওক। মোৰ যিটো বিধায়ক মই দৰমহা পাওঁ তাৰ পৰা মই এবছৰৰ টকা সম্পূৰ্ণ এই মন্দিৰৰ কাৰণে মই দান দিম। বহুত হাত চাপৰিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোগলৰ প্ৰসংগটো আঁতৰি বহুত আগতে আঁতৰিব লাগিছে। মোগলক আগস্থানত কেতিয়াও দিব নোৱাৰি, এয়া আগতে হ'ব লাগে। এতিয়াও মই কম ভাঙি পেলাই বেলেগ তাত হ'ব লাগে। আজি যদি চাৰ্দাৰ বালবাই তো আপোনালোকে দেখিব পাৰিলে যে তাৰ মতে তাজমহল ভাঙি মন্দিৰ বনাব লাগে আৰু তাৰ 1 বছৰৰ দৰমহা সেই মন্দিৰটোত দান কৰি দিব চৰকাৰক। চৰকাৰে মন্দিৰ বনোৱাত সি 1 বছৰৰ দৰমহা দি তাৰ 1 বছৰৰ দৰমহা দি চৰকাৰক সহায় কৰিব। বাহ, কিমান আচৰিত কথা, কিমান আচৰিত কথা। আজি মন্দিৰ বনাবলৈ তাজমহল ভাঙি বনাব লাগে। ইমান ঠাইৰ অভাৱ হৈছে নেকি? ইমান ঠাইৰ অভাৱ হৈছে তাজমহল ভাঙি পিনে মন্দিৰ বনাব লাগে। 7 wonders of the world আপুনি গম পায়নে? আপোনাৰ যদি লগত মোবাইল আছে, এণ্ড্ৰইড মোবাইল যদি আছে, আপুনি চাৰ্চ কৰক ইণ্টাৰনেটত। 7 wonders of the world বুলি চাৰ্চ কৰিলে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল আমাৰ অন্যতম। তাজমহলৰ নামটো আহে। গম পায়নে আপুনি? লাখ লাখ মানুহ, কিমান কোটি কোটি মানুহ, লাখ লাখ মানুহ এদিনত আহে যে তাজমহল, ভাৰতত থকা তাজমহল দেখিবৰ কাৰণে, কুতুব মিনাৰ দেখিবৰ কাৰণে আহে। বহুত দূৰৰ পৰা আহে, বাহিৰৰ পৰা আহে। কিয় জানে? কি আচৰিত বস্তু তাজমহলৰ ভিতৰত, এনেকুৱা কি আচৰিত আছে? সেই আচৰিত বস্তু চাবৰ কাৰণে এই আমাৰ ভাৰতবৰ্ষত বেলেগ ঠাইৰ পৰা আহে মানুহ অকল তাজমহল চাবৰ কাৰণে। আৰু আপুনি সেই তাজমহল ভাঙি পিনে মন্দিৰ বনাব বিচাৰে। মই আগতে ভাবিছিলোঁ আপুনি হাফ মেণ্টেল নেকি, এতিয়া দেখোন পূৰাই মেণ্টেল আপুনি। ভাঙি দিয়ক, মই কৈছোঁ আপুনি ভাঙি দিয়ক, তাজমহল ভাঙি দিয়ক, লালকিল্লা ভাঙি দিয়ক, কুতুব মিনাৰ ভাঙি দিয়ক, চাৰমিনাৰ ভাঙি দিয়ক, চব ভাঙি দিয়ক। একো কৰিব নোৱাৰোঁ আমি জনতাই, আমি সাধাৰণ ৰাইজে একো কৰিব নোৱাৰোঁ। যিহেতু আপোনালোক প্ৰশাসন, আপোনালোকে যি বিচাৰে সেইটোৱেই কৰি থাকে। আপুনি অলপ চিন্তা কৰি চাওকচোন, তাজমহল ভাঙিলে লোকচান কাৰ হ'ব? তাজমহল ভাঙিলে লছটো কাৰ হ'ব? আপুনি জানেনে? আপুনি যে কৈছে 1 বছৰৰ দৰমহা, আপোনাৰ 1 বছৰৰ দৰমহা আপুনি চৰকাৰক দি দিব, মন্দিৰ বনোৱাত সহায় কৰিব আপুনি। আপুনি জানেনে আপোনাৰ 1 বছৰৰ যে দৰমহাটো আহিছে ক'ৰ পৰা আহিছে? আপুনি চাগে নাজানে। ভাৰতবৰ্ষই 140 কোটি টকা ইনকাম কৰে অকল বাহিৰৰ পৰা অহা মানুহৰ পৰা। আৰু মন্দিৰ বনালে কিমান টকা ইনকাম কৰি দিব ভাৰতক? আপুনি কওকচোন। পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল আমাৰ অন্যতম। তাজমহলৰ নামটো আহে। গতিকে আপুনি এনেকুৱা কথা, এনেকুৱা মন্তব্য নকৰিব। আপোনাৰ এনেকুৱা কথাই আপুনি যে কেনেকুৱা আপোনাৰ দিমাগ আপোনাৰ মাইণ্ড কেনেকুৱা আছে সেইটো জনতাই গম পাই গৈছে, মানুহে গম পাই গৈছে, ৰাইজে। মন্দিৰ বনাব লাগে, মছজিদ বনাব লাগে, ঠিক আছে, মন্দিৰ বনাওক। কিন্তু তাজমহল ভাঙি পিনে যে মন্দিৰ বনাব লাগে তেনেকুৱা কিন্তু কোনো যুক্তি নাই। মন্দিৰ বনাবলৈ বহুত ঠাই আছে, বনাওক আপুনি, মন্দিৰ বনাওক, আমিও সহায় কৰিম। এনেকুৱা নহয় যে মন্দিৰ বনালে আমিও সহায় নকৰোঁ। আমিও মুছলিম মানুহ, আমিও সহায় কৰিম, একো নাই। মন্দিৰ বনাব লাগে, মন্দিৰ হ'ব লাগে, আমিও বিচাৰোঁ। কিন্তু তাজমহল ভাঙি পিনে যে মন্দিৰ বনাব লাগে তেনেকুৱা কোনো যুক্তি নাই। কিন্তু ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক কৈছোঁ মই, তাজমহল ভাঙি আপুনি কেতিয়াও মন্দিৰ বনাব নোৱাৰে। তাজমহল ভাঙিলে আপোনাৰ যি দৰমহা আছে, দৰমহা নাইকিয়া হ'ব। তাজমহলৰ ইনকামৰ পৰাই আপোনাক দৰমহা দিয়া হৈছে। তাজমহলে যিমান ইনকাম, 140 কোটি টকা যি ইনকামটো তাজমহলে দিয়ে, সেই 140 কোটি টকাৰ ভিতৰৰ পৰাই আপোনাক আৰু আপোনাৰ নিচিনা এনেকুৱা সদস্যক চৰকাৰৰ পৰা দৰমহা আহে। জানেনে আপুনি? আৰু সেই তাজমহল আপুনি ভাঙি দিব বিচাৰে। ইতিহাস নাইকিয়া হৈ যাব। আপুনি জানে ভাৰতবৰ্ষত বেলেগ বেলেগ দেশৰ পৰা যে মানুহ আহে অকল তাজমহলৰ ভিতৰত কি আচৰিত এনেকুৱা বস্তু দেখিবৰ কাৰণে আহে। বেলেগ দেশৰ মানুহ যেতিয়া আমাৰ ভাৰতবৰ্ষত আহে তেতিয়া সেইবিলাক মানুহ আহি পিনে টকা এক্সচেঞ্জ কৰে। যিবিলাক টকা লৈ আহে সেই টকাকেইটা এক্সচেঞ্জ কৰিব লাগে। ভাৰতত সেইবিলাক টকা নচলে, সেইটো কাৰণে এক্সচেঞ্জ কৰিব লাগে। আৰু সেইবিলাক এক্সচেঞ্জ কৰোঁতে আমাৰ ভাৰতে ৰিভিউ জেনেৰেট কৰে। ভাৰতবৰ্ষৰ ইনকাম হয়। ভাৰতবৰ্ষত চৰকাৰৰ যিমান আছে, যিমান ছাইড আছে, আপোনাৰ টকা ইনকামৰ ছাইড আছে, যিমান ছাইড আছে 40% টকা কিন্তু তাজমহলৰ পৰা আহে চৰকাৰক। স্থানীয় মানুহৰ কাৰণে তাজমহল চাবলৈ 50 টকাকৈ টিকেট আছে। বিদেশৰ পৰা চাবলৈ অহা মানুহৰ কাৰণে এক টিকেটত 1100 টকা।
আপুনি জানেনে এই টকাওতো ভাৰতবৰ্ষৰ ইনকাম এতিয়া দেখা গৈছে যে স্থানীয় লোকৰ পৰা 40 কোটি টকা তাজমহলে ইনকাম কৰে আৰু বিদেশৰ পৰা অহা মানুহৰ পৰা 110 কোটি টকা ইনকাম তাজমহলে কৰে তাজমহল আপোনাৰ কাৰণে কিয় দূষিত মানে কিয় ভাঙি দিব লাগে তাজমহল মই এইটো আপোনাক কৈ দিছো যদি তাজমহল বনাওতে মোগল সম্ৰাটৰ বাদশা শাহজাহান যদি নাথাকি আপোনালোকৰ হিন্দু এজন মানুহ থাকিলে হয় তেতিয়া আজি তাজমহল ভাঙাৰ কথাটো আপুনি কেতিয়াও নকলে হয় আজি মুছলমান মানুহে তাজমহলটো বনাইছে কাৰণেহে আপুনি তাজমহল ভাঙি দিব বিচাৰিছে ডাইৰেক্ট আপোনালোকে ক'ব নোৱাৰিছে যে মুছলমানক টাৰ্গেট কৰি আছে যে সেইটো ইশাৰাত ইংগিতত বুজাই আছে আপোনালোক এইটোৱেই কথা মেইন আৰু বহুত মানুহ আছিলে বহুত আগতেও আমি শুনা পাইছিলোঁ যে তাজমহল ভাঙি দিব কিন্তু এতিয়ালৈকে কোনেও ভাঙিব পৰা নাই তাজমহল আপুনিও নোৱাৰিব আৰু এনেকুৱা ফটো আমি কথা নক'ব তো গতিকে অসমৰ ৰাইজক মই এইটোৱে ক'ব বিচাৰিম যে তাজমহল ভাঙিব কোনেও নোৱাৰে আজি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যেনেকৈ কৈছে যেনেকৈ মন্তব্য কৰিছে এইটো মোৰ মতে বহুত বেয়া হৈছে যিহেতু তাজমহল আপোনালোকে জানে যে তাজমহল কিমান মানে আমাৰ ভাৰতবৰ্ষৰ এক ইতিহাস নাইকিয়া হৈ যাব যদি তাজমহল ভাঙি দিয়ে হয়নে নাই এক ইতিহাস নাইকিয়া হৈ যাব তাজমহল ভাঙি দিলে আৰু তাজমহল অকল তাজমহলৰ কাৰণে বাহিৰৰ পৰা মানুহ আহে আমাৰ ইয়াত ভাৰতত চিকিৎসা কৰিবলৈ মানুহ কোনেও বাহিৰৰ পৰা নাহে বৰং আমাৰ ভাৰতৰ পৰা চিকিৎসা কৰিবলৈ বাহিৰত যাব লাগে কিন্তু অলপ চিন্তা কৰি চাওক আপুনি অলপ তাজমহলৰ কাৰণে যে তাজমহল এটা আচৰিত বস্তু সেই আচৰিত বস্তু চাবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহিব লাগে আমাৰ ভাৰতত আমি কিমান গৰ্বিত মানে তাজমহলক লৈ পিনে অলপ চিন্তা ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ কৰিব লাগে তো গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল তো ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক মানে মই আহ্বান কৰিছোঁ যে এনেকুৱা কথা নক'ব আৰু চৰকাৰক আৰু এটা ৰিকুৱেষ্ট মোৰ তৰফৰ পৰা আছে যে এনেকুৱা সদস্য যদি আপোনালোকৰ দলত ৰাখে তেতিয়াহ'লে আপোনালোক সন্মুখত চাগে বিপদত পৰিব পাৰে তো গতিকে এনেকুৱা সদস্যক নৰখাই ভাল তো আজিৰ ভিডিঅ'টো ইমানলৈকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব